এগৰাকী নাৰীৰ এইকেইটা লক্ষণ বা চৰিত্ৰই এখন ঘৰলৈ দৰিদ্ৰতা আনে। আপোনাৰো যদি এইকেইটা লক্ষণ আছে বা এইকেইটা চৰিত্ৰ আপোনাৰ আছে, তেন্তে আজিয়ে আপুনি এইকেইটা লক্ষণ পৰিহাৰ কৰক। জানিব যদি বিচাৰিছে নাৰী এগৰাকীৰ কি লক্ষণে এখন ঘৰলৈ দৰিদ্ৰতা আনে, ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰ' কৰিব বিচাৰে, তেনেহলে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। এতিয়া আমি জানিম এগৰাকী নাৰীৰ কি লক্ষণ বা চৰিত্ৰ এখন ঘৰলৈ দৰিদ্ৰতা আনে। আপোনালোকে জানে এগৰাকী মহিলাক এখন ঘৰৰ লক্ষ্মী বুলি কোৱা হয়। তেনে ক্ষেত্ৰত ঘৰখনৰ আৰ্থিক স্থিতি বা ঘৰখনৰ যিকোনো স্থিতি ভাল হোৱা বা বেয়া হোৱাত মহিলাগৰাকীৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰে। মহিলাগৰাকীয়ে বিচাৰিলে ঘৰ এখন একেবাৰে শূন্যৰ পৰা বহুত বেছি ওপৰলৈও লৈ যাব পাৰে, আৰু একেগৰাকী মহিলাই বিচাৰিলে এখন বহুত ভাল উচ্চ স্তৰৰ ঘৰ একেবাৰে নিম্ন পৰ্যায়লৈকেও আনিব পাৰে। গতিকে গোটেইখিনি কথা মহিলাগৰাকীৰ ওপৰতে নিৰ্ভৰ কৰে। এতিয়া যি মহিলাৰ এইকেইটা লক্ষণ বা চৰিত্ৰ আছে, সেই মহিলাই কিন্তু এখন ঘৰ ধ্বংস হোৱাত বহুত বেছি অৰিহণা যোগায়। তাৰ প্ৰথমটো হৈছে যি মহিলাই স্বামীক অত্যন্ত বেয়া ব্যৱহাৰ কৰে। চাব, এনেকুৱা মহিলা বহু আছে, মানে কি কৰে, স্বামীক একেবাৰে বেয়া ব্যৱহাৰ কৰে, সকলো সময়তে স্বামীৰ লগত হাই কাজিয়া লাগি থাকে। যদি স্বামীৰ আৰ্থিক অৱস্থাটো বেয়া হয়, সেই কথাটোক লৈ কথা শুনাই থাকে যে তুমি মোক কি দিব পাৰিছা, তুমি মোক কি সুখ দিছা, তেনেকুৱা ধৰণৰ কথা কোৱা শুনিবলৈ পোৱা যায়। লগতে কেতিয়াবা এনেকুৱা চিটুৱেশ্যন দেখা যায় যে হাজবেণ্ডৰ হয়তো ইনকাম নাই, ৱাইফৰ ইনকাম আছে, আৰু সেইটোক লৈ ৱাইফে মানে বহুত কথা শুনায় হাজবেণ্ডক, মানে পইচাটো হাতত অহাৰ লগে লগে হাজবেণ্ডক একো ভেলু নিদিয়ে, বিভিন্ন ধৰণৰ কথা শুনায়। তেনে ক্ষেত্ৰত সেইখন ঘৰত কেতিয়াও ভাল দিন নাহে, দৰিদ্ৰতা সদায় থাকিব। গতিকে প্ৰথমে সেইটো কথা লক্ষ্য ৰাখিব লাগে যে নিজৰ স্বামীক বেয়া ব্যৱহাৰ কৰিব নালাগে। দ্বিতীয়তে হৈছে দেৰিলৈকে শুই থকা। বহু এনেকুৱা মহিলা আছে সূৰ্য উদয় হোৱাৰ বহু দেৰিলৈকে শুই থাকে, যাৰ ফলত এখন ঘৰলৈ দৰিদ্ৰতা আহে। গতিকে মহিলাগৰাকীক কেতিয়া উঠিব লাগে, সূৰ্য উদয় হোৱাৰ আগতেই বিচনা ত্যাগ কৰিব লাগে, তাৰপিছত নিত্য নৈমিত্তিক কামসমূহ কৰিব লাগে, তেতিয়াহ'লে ঘৰখনলৈ লক্ষ্মীৰ আগমন হয়। কিন্তু তাকেই নকৰি সূৰ্য উদয় হোৱাৰ বহু দেৰিলৈকে যদি উঠিবলৈ থাকে, সেইখন ঘৰত বেয়া দিন অহাটো বাঞ্ছনীয়। আৰু তৃতীয়তে হৈছে ঘৰলৈ অহা আলহী অতিথিক অত্যন্ত বেয়া ব্যৱহাৰ কৰা। বহু মহিলা আছে এনেকুৱা, ঘৰলৈ আলহী আহিলে বেয়া পায়, বা হাজবেণ্ডৰ ফালৰ যদি কোনোবা আলহী আহিছে, হাজবেণ্ডৰ ৰিলেটিভছ আহিলে খুব বেছি বেয়া পায়। তেনে ক্ষেত্ৰত সেইখন ঘৰলৈ বেয়া দিন অহাটো বাঞ্ছনীয়। গতিকে আপুনি এইবিলাক ভুল নকৰিব, নহ'লে আপোনাৰ ঘৰলৈ বেয়া দিন আহিব।